এয়া মই বনাব লৈছোঁ নাৰিকলৰ লাড়ু। প্ৰথমতে মই নাৰিকলৰ এই ক'লা অংশখিনি কাটি ল'ম, এৰাই ল'ম কটাৰীৰে চুচি। এই বস্তুখিনি এৰাই ল'লে তেতিয়া নাৰিকলৰ লাড়ুটো ধুনীয়া বগা বগা হয়, দেখিবলৈও ভাল লাগে। আৰু এই অংশখিনি থাকিলে ক'লা হয়, ক'লা হয়, তেতিয়া ভাল নালাগে। আৰু এনেকৈয়ে মই ধুনীয়াকৈ একদম বাকলিখিনি গুচাই ল'ম। এয়া দেখিছেনে, মই এডোখৰ গুচাই ল'লোঁ। আৰু এনেকৈয়ে মই বাকী গোটেইখিনি নাৰিকলৰ বাকলিখিনি গুচাই ল'ম। এয়া মোৰ গোটেইখিনি গুচোৱা হৈ গ'ল। চাওকচোন, এই ক'ৰবাত অকণ লাগি আছে আৰু সেইটো একো নাই। তাৰপিছত মই এইখিনি এতিয়া এইটো হেৰিতে ধুনীয়াকৈ পিচি ল'ম, মানে ৰুকি ল'ম ৰুকনিখনত। মোৰ মানে নাৰিকল ৰুকা হেৰি নাইকিয়া, এই ছাইডটোত ৰুকিছোঁ, কিন্তু এইটো ছাইডটোত অকণমান ডাঙৰ হৈছে। চাওকচোন আপোনালোকে, অকণ ডাঙৰ লাগিছে। কিন্তু এইটো নতুন আনিছিলোঁ, এইটো পূৰা ধাৰ আছে যে জল্দি হৈ যায় দেই, সেইটো কাৰণে ভাল। আৰু এটা আছে, সেইটোত একদম পূৰা মিহি হৈ যায়, ৰুকনিত ৰুকাৰ নিচিনা, কিন্তু সেইখনত ধাৰটো নোহোৱা হ'ল মোৰ, সেইটো কাৰণে মই এইখনতে কৰিছোঁ। এয়া চাওকচোন, এইটো অকণমান ডাঙৰ হৈ আছে, সেইকাৰণে মই এই সৰু ভাগটোত ল'ম। আৰু এটা সৰু ভাগ আছে, সেই সৰু ভাগটোত লৈ কিনে কৰিম। সেইটোত অকণমান সৰু হ'ব, তেতিয়া নাৰিকলৰ লাড়ুখিনিৰ বান্ধটো ধুনীয়াকৈ হৈ যায়। এয়া মই ধুনীয়াকৈ ৰুকি লৈছোঁ, মানে জল্দি হৈ যায় ন, ধাৰ থাকিলে ৰুকনিখনৰ ভাল লাগে। আৰু এনেকৈ মই গোটেইখিনি নাৰিকল, এয়া চাওক, এইখিনি সৰু হৈছে অকণমান আগতখিনিতকৈ। এয়া দেখিছেনে, এয়া মই এনেকৈ গোটেইখিনি নাৰিকল এনেকৈ পিচি ল'ম। এয়া মোৰ গোটেইখিনি হৈ গৈছে পিছা, দেখিছেনে কি ধুনীয়া বগা, একদম ধুনীয়া। এইখিনি এতিয়া মই বনাই ল'ম, ব'লক বনাই লওঁ। এইখিনি বনাবৰ কাৰণে মই চফা চচপেন এটা লৈছোঁ, কেৰাহী লোৱা নাই, মোক কেৰাহীকেইখনত তেলৰ দাগটো উঠি যায়, সেইটো কাৰণে চচপেনটো লৈছোঁ, সৰু চচপেন। চচপেনটোত এতিয়া মই অকণমান গৰম হোৱাৰ পাছত নাৰিকলখিনি দি দিছোঁ। গোটেইখিনি অকণমান গৰম কৰি লৈছোঁ চচপেনটো। আৰু এনেকৈ গোটেই নাৰিকলখিনি দি এবাৰ লৰাই ল'ম অকণমান। এখন হাতেৰে মোবাইল ধৰি আছোঁ, এখন হাতেৰে কৰি আছোঁ। এইখিনি মই লৰাই লৈছোঁ। আৰু ইয়াত মই চেনি 2 কাপ দিম, দুটা নাৰিকল যিহেতু, সেইকাৰণে 2 কাপ চেনি দিছোঁ মই ইয়াত। আপোনালোকে নাৰিকল অনুযায়ী চেনিটো দিব, যোনে যিমান মিঠা খায়। মই ইয়াত নাৰিকলখিনি পানী নাছিলে, একদম শুকাই গৈছিলে, সেইটো কাৰণে মই নাৰিকলখিনি 2 কাপ চেনি দিছোঁ, দুটা নাৰিকল। আৰু এয়া চাওকচোন, নাৰিকলখিনি মই ফ্লেমত দি কিনে ভাজি আছোঁ, ইমান ধুনীয়াকৈ এইখিনি আঠা ধৰিছে। আৰু এয়া মোৰ হৈয়ে গৈছে নাৰিকলখিনি ভজা, চেনিৰ পানীটোও শুকাই গৈছে। আৰু এতিয়া মই এইখিনি চাম হৈছেনে নাই, আঠা ধৰিছে নাই। এয়া চাওকচোন, মোৰ হাতখন আঠা লাগি ধৰিছে, এইখিনি মানে হৈ গৈছে এতিয়া লাড়ু বান্ধিবৰ কাৰণে। মই এইখিনি ল' ফ্লেমত থৈ কিনে তাৰ পৰা লৈ লাড়ু বনাম। এয়া মই অকণমান বাচনত উলিয়াই লৈছোঁ, ইমানেই গৰম ন, হাত ৰঙা হৈ গৈছে মোৰ। গৰমে নকৰিলে, বেছি ঠাণ্ডা হৈ গ'লে ভাল নহয়, বান্ধটো নলয়। এই চাওক কি ধুনীয়াকৈ বান্ধ লৈছে, লাড়ুকেইটা ধুনীয়া হৈছে। এয়া মই এনেকৈয়ে গোটেইখিনি লাড়ু বনাই ল'ম। অলপ গৰম ভাৱটো থাকিলে তেতিয়া ধুনীয়া হয় আৰু লাড়ুখিনি বনাবৰ কাৰণে, পূৰা গৰম চুব নোৱাৰি। আৰু চাওকচোন, মোৰ এয়া লাড়ুখিনি বনাই হৈ গ'ল। এয়া মোৰ ধুনীয়াকৈ লাড়ু হৈ গ'ল বনোৱা। কেনেকুৱা হৈছে জনাবচোন আপোনালোকে। চবৰে নিচিনা নহয় দেই, মই ফাৰ্ষ্ট টাইম বনাইছোঁ নিজে।
আৰু এইফালে অকণমান নাৰিকলৰ পিঠা বনাম। এইখিনি মায়ে ময়দা হয়, ময়দাখিনি ৰিফাইন দি অকণমান গৰম পানী দি মাৰি থৈ দিছিলে। তাৰপিছত এয়া বেলিছে, মায়ে বেলি আছে, মই ভিডিঅ' কৰি আছোঁ। আৰু এইপিনে বেলি লৈ সৰু বাতি এটাৰে গোল কৰি লৈছোঁ। আৰু ইয়াতো নাৰিকল মই সেই তেনেকৈ অকণমান চেনি দি কিনে অকণমান গৰম কৰি লৈছিলোঁ, ভাজি লৈছিলোঁ। আৰু এইখিনি চাওকচোন মই পিঠাৰ আকাৰটো কেনেকৈ দিছোঁ। এইটো পিঠা জানে, চবেই বনাব জানে, তেতিয়াও দেখাই দিছোঁ। এয়া মই এনেকৈ নাৰিকলখিনি দি ছাইডকেইটা হেঁচি দিছোঁ, হেঁচি দি এনেকৈ আঙুলিৰে অকণমান ছাইডকেইটা ঘূৰাই দিছোঁ। চাবচোন তাতে ইমান ধুনীয়াকৈ ডিজাইন এটা হৈ যায়, দেখিবলৈও ভাল লাগে। দেখিছেনে পিঠাটোৰ ডিজাইনটো কি ধুনীয়া হৈছে, দেখিবলৈ ভাল লাগিছে ন। পিঠাটো খাবলৈ যেনেকুৱাই হওক, ডিজাইনটো দেখিলে ভাল লাগে। চাওকচোন মই এয়া হাতৰে দিছোঁ ডিজাইনটো। আৰু এই ডিজাইনটো মই মোৰ বাইৰ পৰা শিকিছিলোঁ, মানে ইয়াত বাইৰ পৰা শিকিছোঁ। আৰু এইফালে এতিয়া পিঠাখিনি ভাজি ল'ম। ভাজিবৰ কাৰণে কেৰাহীখন বহাই দিছোঁ। কেৰাহীত তেল দি দিছোঁ, ৰিফাইন তেল অকণ সৰহকৈ দিছোঁ। আৰু এয়া মোৰ তেলখিনি গৰম হৈছে। আৰু ইয়াত এতিয়া মায়ে পিঠাখিনি দি দিছে। পিঠাখিনি ভাজি আছে মায়ে, মই কেমেৰা কৰি আছোঁ। ইয়াত আৰু দি দিব পিঠা মায়ে, ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ ভাজি ল'ব। এয়া চাওকচোন কি ধুনীয়াকৈ ফুলি আহিছে। আৰু সেইখিনি এটা ছাইড হৈ গ'ল, আন ছাইডটো ৰঙচুৱা হ'বৰ কাৰণে এনেকৈ লুটিয়াই দিছে। এয়া চাওকচোন কি ধুনীয়াকৈ ফুলিছে পিঠাখিনি। ইয়াত বেকিং পাউডাৰো দিয়া আছে ময়দাখিনি সানোতে, সেইকাৰণে ধুনীয়াকৈ ফুলি যায়। আৰু এয়া চাওক, আৰু এইফালে এইটো কাপত পানী অকণ থৈ দিছোঁ। তাত পানীটো থৈ দিলে মানে পিঠাখিনিয়ে তেলটো কমকৈ টানে অকণমান। এইটো নিয়ম কোনে কোনে কৰে জনাবচোন কমেণ্ট কৰি। এনেকৈ সৰু বস্তু কিবা পকৰীয়ে হওক বা পিঠাই হওক, এনেকৈ ভাজিলে কিনাৰত যদি কাপ এটা বা গিলাচ এটাত পানী গিলাচ থৈ দিয়ে, তেতিয়া মানে আপোনাৰ তেলটো কমকৈ টানে। এইখিনি হৈ গ'ল, আকৌ মায়ে দি দিলে পিঠা। এনেকৈয়ে গোটেইখিনি ভাজি ল'ব। দেখিছেনে সেইখিনিও ফুলি আহিছে। এয়া চাওক, আনটো ছাইডো ৰঙা হৈ গ'ল ধুনীয়াকৈ। এইফালে ছাইডটো লুটিয়াই দিছে। এয়া মোৰ হৈ গ'ল পিঠা বনোৱা ৰেডি। আৰু এইফালে ভাবিছোঁ টেষ্ট কৰি চাওঁ। টেষ্ট কৰি চাই আপোনালোকক জনাওঁ। মই লৈছোঁ পিঠা, চানা, নাৰিকল আৰু আপেল আঙুৰ লৈ লৈছোঁ, চাহ লৈছোঁ। আৰু এয়া খাই চাওঁ। চাওকচোন পিঠাটো ইমান ধুনীয়া মচমচীয়া হৈছে, ধুনীয়াকৈ ভাঙি গ'ল। এয়া নাৰিকলখিনি চাওক, দেখিব ধুনীয়া লাগিছে। খাই চাওঁ কেনেকুৱা হৈছে। ধুনীয়া হৈছে কিন্তু দেই, খাবলৈ একদম মজা হৈছে। আপোনালোকে এনেকৈ বনাই কিনে খাই চাব। পিঠা কিন্তু ঘৰত খাবলৈ বনাইছিলোঁ দেই। বাই বাই।